নমস্কাৰ সমুদ্ৰ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰণামী এইবাৰ হস্তি নহয় বৰং বাঘৰ আতংকত নিৰ্ধাৰণ হৈছে বিহালী সমষ্টিৰ বটিয়ামাৰী ৰংচালিকে আদি কৰি বিভিন্ন স্থানৰ ৰাইজৰ মাজত চাওক আমাৰ এই বিশেষ প্ৰতিবেদন জুৱাইমা ধৰি অব্যাহত আছে বাঘৰ হত্যা এটা পাছত এটাকৈ গৰু ছাগলীকে ধৰি নিধন হ'বলৈ ধৰিছে পশুধন ভয় আৰু শংকাত দিন কটাইছে বিহালী সমষ্টিৰ বটিয়ামাৰী ৰাংচালিকে আদি কৰি বিভিন্ন অঞ্চলৰ গয়া ৰাইজে বাঘৰ আক্ৰমণত গৰু ছাগলী আদি নানা পোহনীয়া জীৱ যেন নিশেষৰহে উপক্ৰম হৈছে উক্ত অঞ্চলত যোৱা নিশাও ৰাংচালি কাছকৰ্তাৰ নিবাসী কলিমাদৈ দাসৰ এটা গৰুৰ ওপৰত আক্ৰমণ কৰি মাৰি পেলাই থৈ যায় ইমানৰ পাছতো বন বিভাগে বাঘটোক ধৰিবলৈ অক্ষম হোৱাৰ বাবে আজি গয়া ৰাইজ ক্ষুব্ধ হৈ চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আৰু চৰকাৰ তথা বন বিভাগৰ বিৰুদ্ধে বিভিন্ন কটু মন্তব্য কৰে চৰকাৰ ক'ব বিচাৰিছে যে আমাৰ এই ৰাইজখিনি নৈ কাষৰীয়া অঞ্চলৰ ৰাইজখিনি কোনো মূল্য নাই গুলি কৰি মাৰি দিয়ক নহ'লে জানুৱাৰখিনি ইয়াৰ পৰা হটাই দিব লাগে ইয়াত থাকিবলৈ মানে ভয় হৈছে ৰাতি দিন বুলিবলৈ মানে কথা নাই চৰকাৰক জানুৱাৰ লাগে জানুৱাৰী পোহক মানুহৰ দৰকাৰ নাই জানুৱাৰী চৰকাৰ বনাওক মই সেইটোৱে আকৌ ক'ব বিচাৰিছোঁ আজি আহিব নোৱাৰে গা ধুবলৈ আহিবলৈ নোৱাৰে গা ধুলে মানুহটো লুটুৱে হৈ যায় এনেকুৱা সমস্যা আছে যাবি গৰু বুলি চানিছে যাবি বাঘ ওলায় বাঘে মানুহ ধৰি ধৰি কিমান মাৰিছে গৰু ছাগলী মাৰিছে ৰাতি এটা বাহিৰলৈ ওলাবই নোৱাৰি চৰকাৰখন এনেকুৱা হৈছে মানে চব ভোটগাল জন্তুৱে দিব বাঘে দিব এইবোৰ গৰু ছাগলীয়ে দিব আমি নিদিওঁ আৰু বেয়া পাইছোঁ আমি বিজেপি এতিয়া মানে ৰাতিপুৱা 4টামান বজাত মাৰিছে ৰাতিপুৱা লগত জীৱটো ওলাই আছে তাৰ আমি চাইছোঁহি ওচৰতে য'ত মাৰিছে মাইকী মানুহজনীয়ে কৈছে বাহিৰৰ গৰু এটা ধৰিলে এতিয়া চাব লাগিছে মোৰ গৰু গৰা কাণত 3টামান 4টামান বজাত ৰাতিপুৱা চাইছোঁ গৰুটো দি আছে অলপ অলপ মানে জীৱটো ওলাই আছে কষ্ট আহিছে কষ্ট আহি কাম নাই নহয় তেওঁলোকে তেনেকৈ আহিব কিবা এটা হ'ব চাব চাই হ'ব দে বুলি কৈ গুচি যাব আমি বাৰু ৰাখিম বুলি ক'ব সেইটো কি হেৰি কৰিছে কষ্ট ৰাখিবলৈ কিমান ৰাখিব সিহঁতি লগত ঘূৰি ফুৰিব নোৱাৰে মেইন হ'ল আমাৰ চাপৰিখন যিটো আমাৰ গৰাৰ তলত সেই জংঘলটো আমাৰ ভাঙিব দিব লাগে সেই সোপা ৰাখি কি কৰিছে চৰকাৰী জন্তুৱে দৰকাৰ হয় তেনেকৈ আমাৰ কাম নাই নি মানুহ ভোট দি কোনে জিকাই চৰকাৰ কোনে ৰাখি আছে মানুহে ৰাখি আছে মানুহ মূল্য নাই তেনেহ'লে কি কৰা হ'ব সম্পৰ্ক মানে কি ল'ৰাটোৱে যি হাজিৰা কৰি খায় বেপাৰ কৰি খায় সি দিনত 200 টকা বা 300 টকা হাজিৰা কৰি খায় ল'ৰা ছোৱালী 4-5টা সি এতিয়া গৰুটো মাৰিছে কান্দিছে এতিয়া চৰকাৰক কৈছে 2000 টকা দিলে হ'ব জানো 2000 টকাটো নহ'ব গৰু পোৱালিটো 15,000 টকা গৰু এতিয়া চৰকাৰেতো কাগজ লিখিলে একো নিদিয়ে চব পেলাই দিয়েগৈ ধান খালে কাগজ কৰি নিলে মণ্ডলৰ কাগজ দিলোঁ আজিলৈকে পইচা একো নাপালে ৰাইজে এতিয়া চাপৰিলৈ আহিবলৈ ভয় হৈছে চাপৰিলে গা ধুবলৈ ভয় আকৌ ৰাতি গৈ যদি ঘৰৰ ভিতৰত থাকিলেও বোলে ছাগলী এটা বাহিৰত থ'লেও ছাগলীটো নিলে নেকি কেইবাৰ আহি মই কুকুৰ পোৱালিটো 2টা পুহিছে আগৰ কাৰণে এতিয়া ৰাতি শুব নোৱাৰি কিবা এটা কুকুৰে ভকিলে ৰাতি উঠি চাওঁ বাঘে মানুহে মাৰিল নেকি আৰু 2-4 দিনত কি হ'ব মোৰ ল'ৰাটো গ'ল বুলি কেনি গ'ল বুলি টিভি চাবলৈ গ'লে ল'ৰাটো ঘৰত নাথাকিব ছোৱালীজনী হেৰাব বিজেপি চৰকাৰখনে এনেকুৱা কৈছে জংঘলখন ভাঙিবলৈ দিয়ক সনাতন সূত্ৰধৰ ৰমি ৰিপৰ্ট জাগৰণ নিউজ এই বাতৰিটো দি ষ্টুডিঅ'ৰ পৰা মই বিদায় লৈছোঁ পৰৱৰ্তী খা খবৰৰ বাবে চাই থাকিব জাগৰণ নিউজ ধন্যবাদ অসমৰ অৰ্থনীতিত এক অনন্য সংযোজন কুমাৰ ইঞ্জিনিয়াৰিং পাৱাৰ টিলাৰ ট্ৰেক্টৰ ই-ৰিক্সা ই-স্কুটাৰ আদি প্ৰডাক্টেৰে উত্তৰ পূব ভাৰতৰ এক ফাষ্ট গ্ৰয়িং ইণ্ডাষ্ট্ৰী কুমাৰ ইঞ্জিনিয়াৰিং মানুহৰ সৈতে মানুহৰ বাবে টেষ্টি খানা খাই কোনে ভাল নাপায় আপুনিও ভাল পায় ময়ো ভাল পাওঁ ব্ৰেকফাষ্ট লাঞ্চ আৰু ডিনাৰৰ বাবে আহক হলিডে কেফেলৈ লগতে বাৰ্থডে পাৰ্টি মেৰেজ এনিভাৰ্চাৰী পাৰ্টি
আদিৰ বাবে ৰিজনেবল দামত অতি এপ্ৰপ্ৰিয়েট ঠাই হ'ল হলিডে কেফে এ মাল্টি কুজিন কেফে জোনালী জু ৰোড অপজিট দুৰ্গা মন্দিৰ